এইটো কৰিব লাগিব কি জানিছা হোৱাট কামছ জাষ্ট আফটাৰ দি গিভেন নাম্বাৰ ইয়াতে 19 আছে 19 পিছত কি হ'ব 19 পিছত 20 এনেকৈ গোটেইকেইটা কৰা 20 ন তাৰপিছত 20 আছে 23 কিয়া 23 এইটো তলত এইটো কি আছে এইটো 12 12 পিছত কি হ'ব 13 13 তাৰপিছত এইটো কি আকৌ 14 লুকা 14 15 15 না 15 itu হৈ গল বাস তাৰপিছত itu oh itu বুজি পাইছো ৰবা 20 21 হৈ গল এইটো এইটো কি আছে 87 আছে 88 88 83 এইটো কৰো এইটো কৰো জংটো হেফালে দি এবাৰ হৈছে তাৰপিছত নেক্সটটো কৰ কোনটো এইটো এইটো কৰো তাৰপিছত ইফালে এইটো ইফালে 68 আছে দুটা একে ইজুকেল টু তাৰপিছত কোনটো ডাঙৰ এনে হা এইটো তাতে কি হ'ব 9 আৰু 94 আছে কি হ'ব হা 9 আৰু 94 আছে কোনটো চিন হ'ব জুমটো ইফালে হ'ব জুমটো সিফালে হ'ব কিয় সিফালে হ'ব এইটো সৰু নহয় 9 টো সৰু এইটো কি 5 ইকুৱেল টু এটা তাতে কি হ'ব এইটো 8 কি হ'ব এইটো 8 0 আছে 8 0 কি হ'ব এটা 8 0 আছে কি হ'ব জুমটো 0 দেখি হ'ব 0 টো সৰু নহয় 0 টো সৰু নাই জুমটো ইফালে হ'ব জুমটো তাৰ মানে সৰুৰ ফালে হ'ব যিটো জুম আছে জুমটো সৰুৰ ফালে হ'ব সৰু এতিয়া 0 টো সৰু হয় না নহয় এইবাৰ হৈছে